গুৰু আজি পিছে প্লেনিং কি আমাৰ প্লেনিং আছে আজি আমি কাম এটা কৰিম যাকে ৰাস্তাত লগ পাওঁ তাকে আমি প্লেন কৰিম গম পাইছা নাই এই মজা গুৰু পিছে এই ৰহিটো কোনোবা আহান পাইছোঁ ঐ এই হয় এই সিটো আমাৰ গাঁৱৰ এখন হাফ লেডি চাফ জানছে গম পাইছা নাই এই মনিয়া আকৌ এইটো আমাৰ গাঁৱৰে মজা আহ বেটা আজি তই সেই গুৰু সেই আহি বেছি তই মাত গুৰু মাত তই মাতিলে আহিব গুৰু সেই দোষ সেই ক'ত যা তই আছো এইফালে আছো ক'তো যাব নালাগে আছো তোৰ বোলে একে বৰ মাথা তই হে স্কুলতে আমাক একদম মাৰ মুখা খোৱা এটা উত্তৰ দি আছো না তই আজি আমাক দুটামান উত্তৰ দিব লাগে সৰু চোৰ ডাঙৰ চোৰ দেখোন তহঁতে স্কুলত নাযায় এইবিলাকে কৰি আছা মই ছাৰৰ আগত কৈ দিম কি কৈ গুৰু ই ছাৰৰ আগত কৈ দিয়ে আমাৰ নিচিনা দনকেইটাৰ কথা ই আমাক চিনিয়ে পোৱা নাই তাৰ মাত নাচাই কিয়া এটা তোৰ মায়ে কি কথা মাৰিছিলে তোক তই যি আধা লিখা শুনি তই হে তোৰ মাথা থাকিবা পাৰে তই পঢ়িব পাৰা কিন্তু তোৰ কাম নাই একো কাম নাই তোৰ গম পাইছানে তাৰ মাত নাচাই কিয়া দিন জানো নোৱাৰি তই লিখিয়া আছে লিখিয়া হৈ তই চিয়া হৈছে চিয়া হয় একৰা লিখিয়া কি কথা তই এইটো হে এই সৰু চোৰ মাৰিয়ে দে তাক সেই নালকে গুৰু নালকে অকণ মৰি যাবই ভাই কাৰণ সৰু ছোৱালী খাব নাপোৱা ছোৱালী ডাঙৰ ছোৱালী কিয় এনেকৈ কোৱা মই মাৰ আগত কৈ দিম ইমান বেয়াকৈ কৈছে মোক মই কৈ দিম মাৰ আগত এই মনিয়া হ'ব শুনছা তই মাৰ আগত কৈবি যায় গম পাইছোঁ তই শুন তোৰ মাথাত বোলে বহুত কিবা কিবি আছে আজি মই টেষ্ট কৰি চাওঁ তোৰ তই ৰেডি নে তহঁতৰ কথা মই উত্তৰ দিবা লাগি তহঁত কি মাষ্টৰ নেকি হে অলগত তহঁত আজি পঢ়িব নাজানো মই হ'লো জীৱ এই হৰচোন মাৰিয়ে ৰ ইয়াকতো বহুত বকি আছে তাকে তোন বেটা তোৰ তেল বেছি হৈছে হে তই বেটা মনিয়া ভাই কৈছোন তই আগতে মুৰ্গী আগত আছিল নে কণী আগত আছিল তই কৈছোন বাৰু এইটো উত্তৰ হা মানে এই হ'ব দে শুনছা মনিয়া তই মানে কৈ থাকোঁ তই নৰা এইটো মানে ঠিক আছে তোৰ বাৰু এইটো এৰিলোঁ বাৰু তই আকৌ কৈছোন কাছ আগত আছিল নে গুটি আগত আছিলে পৃথিৱীত লাগি তই কৈছোন বাৰু হা এই গুৰু সেই দেখোন বুঢ়া মাষ্টৰ আহিছে এইফালে আমাৰ এইফালে আহি আছে দেখোন এইকেইটা কোন বেচা তহঁতে কি স্কুলত নাযায় এটাই তহঁতে আড্ডা মাৰি থাকা হে তহঁত দুটাই কি লাইন লগাইছা ৰ মই যাই আছো এই তহঁত ৰ ক'তো নাযাবি দেই তহঁত দুটা মই যাই আছো এতিয়া ক'ত পলা বজ্জাত কেইটা দুষ্ট কেইটা মই ধৰি কিন্তু ছাৰ জলদি আছা সোনকাল দে ছাৰ ইহঁতে পলা পাই খুজিছিল আপোনাক দেখা পাই মই ধৰি আছিলো কাৰণেহে ছাৰ ইহঁতক পানিছমেণ্ট দিয়ক ছাৰ কি মনিয়া বাবা তয়ো ইহঁতৰ লগত লগ হৈছা নেকি তই হে আজিকালি নাই ছাৰ মই সেইফালে দোকানত যাব আহিছিলোঁ মই মায়ে উঠাই দিছিলোঁ দোকানত ইহঁতে মোক জোকাই মাতি আনি কিবা কিবি মোক সুধি আছে মোক জোকাই আছে ছাৰ বুঢ়া তই বেটা স্কুলতো মাষ্টৰ দেখুৱাই তই ৰাস্তাটো মাষ্টৰ দেখা পাইছ তেওঁ নেকি কি ডাঙৰ চোৰ তই কি মনতে কি ভাবি আছ নাই এনেই তহঁত দুটাই এই ইমান ভাল পঢ়া শুনাত ভাল চলটোক তহঁতৰ লগত লৈ কি বেয়া কৰিব খুজিছা হে তহঁতে কিয় মাতি লৈ আহিছিলি হে নাই ছাৰ এনেয়ে মাতি লৈ আহিছিলোঁ আৰু নহয় ছাৰ নহয় মোক কিবা সিহঁতে প্ৰশ্ন সুধি আছে কিবা মুৰ্গী চৰাই আগত আছিল নে কণী আগত আছিল আৰু কাছ আগত আছিল নে গুটি আগত আছিল এইবিলাক কথাই সুধি আছে মোক হা বেটা তহঁত মাষ্টৰে হলি হে নে ধৰুৱা সন্থাৰ মাষ্টৰ হলিয়ে তহঁত দে ঠিক আছে মই তহঁতক এটা সুধৰোচোন কুৱেশ্যন এই কৈছোন ক ডাঙৰ চোৰ এই শৰধনু কোনে ভাঙিছিল কৈছোন ছাৰ মই নহয় ছাৰ এই সৰু চোৰে ভাঙিছে ছাৰ হা গুৰু মই কেতিয়া ভাঙিলোনো শৰধনু মই নহয় ছাৰ মনিয়াই ভাঙিছে ছাৰ মনিয়াই ছাৰ মই ভাঙা নাই ছাৰ এটা ফাঁকি দিছোঁ ছাৰ তই মিছা কথা কৈছোঁ ছাৰ হা মোৰ মাথা চা ঘূৰাইছে দেখোন এই মুখ্যকেইটা কি সুধিলোৱে মাথা চা ঘূৰাইছে ডাঙৰ চোৰ মনিয়া পানী লৈ আহে তহঁতে পানী লৈ আহে মই মাথা ঘূৰি পাকে বললো